ধন্যবাদ শ্ৰদ্ধেয় ৰাইজসকললৈ আকৌ এবাৰ থিয় হ'বলৈ মই অনুৰোধ জনাইছোঁ। আমি ইতিমধ্যে সকলোৱে জ্ঞাত যে অসম ইয়াৰ উপৰিও যোৱা মণিপুৰৰ এটা ঘটনাৰ জৰিয়তে আমাৰ স্বৰ্গীয় এজন আমাৰ মুছলপুৰৰে তেখেতেও জীৱন আহুতি দিব লগা হৈছে। তেওঁলোকৰ আত্মীয় সদগতিৰ কাৰণে আৰু বিভিন্ন আমাৰ দলীয় কৰ্মী আমাৰ দেশৰ কাৰণে কাম কৰা মনোভাৱ অৱলম্বন কৰিম। গতিকে আপোনালোকক ইয়াত সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ওম শান্তি। ধন্যবাদ।